আজি মই ফুৰিব যাইছো টি গাৰ্ডেন বলক বলক মই ভিডিওটো আৰম্ভ কৰো এতিয়া মই টি গাৰ্ডেন আহি পালো মজা এতিয়া মই টি গাৰ্ডেনৰ মাজত আছো এইবিলাক চাহপাতৰ গছ এই পাতটো দেখিছেনে এই পাতটোৰ পৰাই চাহপাত বনাই তাৰ আমি চাহ খাওঁ এইবিলাক চিঙি লৈ ফেক্টৰীত লৈ যায় মেচিনত চাহপাত বনাই টি গাৰ্ডেন চাব বহুত ভাল লাগিছে মাজে মাজে ডাঙৰ ডাঙৰ গছ আছে জানেনে ইণ্ডিয়াৰ ভিতৰত অসমত বহুত ভাল চাহ খেতি হয় ভিডিওটো ভাল লাগিছে যদি লাইক শেয়ার সাবস্ক্রাইব কৰি দিব লগতে কমেন্ট কৰি দিব বাই বাই